ব্ৰহ্ম ডাঙৰীয়াৰ কথাটো লৈ পেলাই মিয়া জনগোষ্ঠীক এটা অপমান কৰিছে। তেখেতে কৈছে কোনবা খুন্দৰ মিয়া বান্দৰ মিয়া তেনেকা কিবা কিবি কথা কৈছে। গতিকে মই তেখেতক তেনেকা কথা ক'বলৈ নাপায়। এই কথাটো শুনি পেলাই দুখ লাগিছে। যিবিলাকক কৈছে এইবিলাকৰ দুখ লাগিছে না নাজানে মই নাজানো, কিন্তু কোনো এটা জনগোষ্ঠীক বান্দৰৰ লগত ৰিজাব নালাগে। তেখেতে এইটো যিটো কথা কৈছে সেইটো ভাল কথা হোৱা নাই। চন্দন ব্ৰহ্ম ডাঙৰীয়া আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এককালৰ সতীৰ্থ আছিলে আৰু দীঘলীয়া সময় বিপদে আপদে বিভিন্ন কাম কাজত তেখেতক সহায় কৰি আছিলে। যেতিয়া BLTত আছিল তেতিয়াও তেখেতে শান্তি চুক্তিৰ কাৰণে আগত গৈ পেলাই কাম কৰিছিলে। যেতিয়া BTC গঠন হ'ল ডেপুটি চিফ হয় প্ৰথমতে ছিষ্টেমটো ঠিক কৰাৰ কাৰণে তেখেতে কাম কৰিছিলে আৰু যেতিয়া মন্ত্ৰী হয় তেতিয়াও অসম চৰকাৰৰ লগত সমন্বয় ৰাখি বিভিন্ন আঁচনিবিলাক অসম চৰকাৰৰ পৰা ইয়াত ৰূপায়ণ হোৱা আঁচনিবিলাক চেংচন হোৱাত তেখেতে বহুত কাম কৰিছিলে, আমি যিটো বাহিৰৰ পৰা গম পাওঁ। কিন্তু আজি সেই ব্যক্তিক আগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি দুৰ্ব্যৱহাৰ কৰিলে বা আজি যেনেকুৱা এটা পৰিৱেশ হ'ল এইটো অতিকৈ দুখিত। এতিয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া আজি প্ৰেছৰ যোগেদি কৈছে তেখেতে 12 তাৰিখে আহিব UPPLে তেখেতক আদৰি ল'ব আৰু আমি অনাগত দিনত বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে সমন্বয়ৰ কাৰণে একতাৰ কাৰণে আমি একেলগে কাম কৰি যাম। যেহেতু UDFে BPFৰ সমৰ্থন জনাইছে লোকসভা নিৰ্বাচন প্ৰতি আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত কেনেকুৱা প্ৰভাৱ পেলাব? কোকৰাঝাৰত সমৰ্থন জনোৱাৰ কথাটো মই গম পোৱা নাই। দৰং ওদালগুৰিতহে এজন MLA সমৰ্থন জনোৱা বুলি শুনিছোঁ মই, কিন্তু তেখেতসকল দলৰে কিছুমান ব্যক্তিসকলে আমাক জনাইছে ডাইৰেক্ট ইনডাইৰেক্টলি যে তেখেতসকলে BPFক সমৰ্থন দিয়া নাই বুলি পেলাই। তো এইটো UDFৰ কথা। যদি ইমানখিনি সংঘাত হ'ল, মানুহ ঘৰ বাৰী এৰি পলাব লগা হ'ল, অস্থিৰতা এটা সময় বিৰাজ কৰিলে, তেখেতসকলৰ মাইনৰিটি মানুহবিলাকো বহুত কষ্ট পালে, এটা সময়ত আমাৰ মানুহবিলাকো কষ্ট পালে। এই সময়ত কাৰ চৰকাৰ আছিলে? তো সেই মানুহবিলাকক যদি আজি চিনি নাপায় এইটো তেখেতসকলৰ কথা, আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ কথা চিধা, বিটিআৰ অঞ্চলৰ শান্তি সম্প্ৰীতি উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ বিটিআৰ অঞ্চলৰ জনগণে সদায় এই নিৰ্বাচনত বিপুল ভোটত আমাৰ দুইজন প্ৰাৰ্থী দৰং ওদালগুৰিত দিলীপ শইকীয়া ডাঙৰীয়া আৰু কোকৰাঝাৰত আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক বিপুল ভোট দি পেলাই জয়যুক্ত কৰাব, এইটো নিশ্চিত হৈ গৈছে। এতিয়াও বিজেপি মানুহৰ মানসিকতা উগ্ৰ হৈছে, অস্ত্ৰ এতিয়াও আছে, যিকোনো সময়ত প্ৰয়োগ হ'ব পাৰে বুলি এটা অভিযোগ উত্থাপন কৰিছে। এই বিষয়ে কি ক'ব? তৃণমূলৰ প্ৰাৰ্থীজন SB না IB না পুলিচ না আৰ্মি না CID না কি এই অভিযোগটো দিবৰ কাৰণে? এই অভিযোগটো এই সমস্যাৰ ওপৰত অৱগত কৰাব পাৰে SBৰ মানুহে, IBৰ মানুহে, পুলিচে আৰু কোনোবা চোৰাংচোৱা বিভাগে। গতিকে এতিয়া তেখেতে নিজে ৰাজনীতি নেতা বুলি ভাবে না চোৰাংচোৱা বুলি ভাবে মই নাজানো। গতিকে আগতে যি সময়ত বিটিআৰ অঞ্চলত অশান্তি আছিলে, মানুহে ভয়কৈ জীৱন যাপন কৰিব লাগিছিলে, এই মহাশয় ক'ত আছিলে? আজি শান্তিৰ সময়ত তেখেতে এইবিলাক কথা ওলাইছে। বিটিআৰ অঞ্চলটো শান্তি হোৱাটো তেখেতে বিচাৰে না নিবিচাৰে? তৃণমূলৰ এই কেণ্ডিডেট মহাশয়, মইতো নামটো নাজানো, তেখেতে এই বিটিআৰ অঞ্চলত শান্তি হোৱাটো বিচাৰে না নিবিচাৰে? যদি শান্তি হোৱাটো বিচাৰে তেখেতে শান্তিৰ কাৰণে কাম কৰিব লাগে। আমিতো শান্তিৰ কাৰণে কাম কৰি আছোঁ। গতিকে দুটামান ভোট বটলিবলৈ বিটিআৰ অঞ্চলত যি টি কথা কোৱাটো ঠিক নহয়। ইয়াত আগতে সংঘাত হৈ গৈছে, জাতিগত সংঘৰ্ষ হৈ গৈছে, তাত বহুত মানুহৰ জীৱন গৈছে, সম্পত্তি নষ্ট হৈছে আৰু আজি বহুত কষ্টৰ বিনিময়ত বিটিআৰ অঞ্চলত শান্তি সম্প্ৰীতি সমন্বয় আৰু নিৰাপত্তা আহিছে। এটা প্ৰশ্ন ইতিমধ্যে আগত কৰা হৈছে যে খাম্পা বৰগোহাঁইয়ে কৈছে, অভিযোগ কৰিছে যে আগতে যিসকল মানে BPFৰ শাসনকালত এপছু অশান্তি সৃষ্টি কৰিছিল আৰু যিসকলে BTCত অশান্তি কৰিছিল বৰ্তমান তেওঁলোকে এতিয়া চৰকাৰ চলাই আছে। এই বিষয়ে আপুনি কি? চাওক, এতিয়া আগৰ সময়তো এপছুৱে অস্ত্ৰমুক্ত সমাজ গঢ়াৰ কথা কৈ আছিলে আৰু হিংসামুক্ত সমাজ গঢ়াৰ কথা কৈ আছিলে। 2009 চনৰ পৰা মই তেতিয়া এপছুত আছিলোঁ। খাম্পা বৰগোহাঁই ক'ত আছিলে মই নাজানো। সি যদি সপোনৰ দুনিয়াত ঘূৰি আছিলে, ক'ৰবাত যদি বেলেগত আছিলে সি মই নাজানো। কিন্তু 2007, 8, 9 এইখিনি সময়ত বিটিআৰ অঞ্চলত ভাতৃঘাতক সংঘৰ্ষ হয়, 100তকৈ বেছি মানুহ মৰিব লগা হৈছে। সাংবাদিক জগদীশ শইকীয়াক হত্যা কৰা হৈছে, তাক বডোচাক হত্যা কৰা হৈছে, প্ৰফেচাৰ বডোচাক হত্যা কৰা হৈছে, বহুত মানুহ হত্যা কৰা হৈছে এইখিনি সময়ত।
তো ক'ত খাম্ফা বৰগোহাঁই ডাঙৰীয়াই শুই আছিল 2008ত সংঘৰ্ষ হ'ল 12ত সংঘৰ্ষ হ'ল 14ৰ সংঘৰ্ষ হ'ল খাম্ফা বৰগোহাঁই ডাঙৰীয়া ক'ত শুই আছিল এইবিলাক সময়ততো নিখিল বড়ো ছাত্ৰ সন্থা ময়ে আছিলোঁ এই সময়ত আমি শান্তিৰ কাৰণে মাত মাতি আছিলোঁ সমন্বয়ৰ কাৰণে মাত মাতি আছিলোঁ তেখেতসকলৰ ভুল নীতিৰ কাৰণে তেখেতসকলৰ অপাৰিপক ৰাজনীতি কিছুমান পদক্ষেপৰ কাৰণে বিটিআৰ অঞ্চলটো জ্বলন্ত এটা অৱস্থালৈ গৈছিলে বড়ো অনাবড়ো সৃষ্টি হৈছিলে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিলে খাম্ফা ডাঙৰীয়াই নিজে ভদ্ৰলোক হৈ পেলাই ঘূৰি ফুৰি আৰামছে এণ্টাৰটেইনমেণ্ট কৰি আছিলে এইবিলাক কথা খাম্ফা ডাঙৰীয়াই নাজানিব আজি চন্দন বৰ্মাই BPF ত্যাগ কৰিলে অহা 12 তাৰিখত ইউটিউবত যোগদান কৰিব গতিকে কেনেকৈ আদৰি ল'ব আজি মই দেখিছোঁ আৰু শুনিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চন্দন